নমস্কাৰ আজিৰ পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই আৰিফুল আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিৰ বিষয়ে আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপুনি যদি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত লাইক কৰিব আহক আমি জানি লওঁ আজিৰ দিনটোৰ খবৰ 2025ৰ ভিতৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হ'ব ভাৰত 2025 চনৰ ভিতৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ'ব ভাৰতবৰ্ষ 2020 চনত বিশ্বৰ ষষ্ঠ বৃহত্তম অৰ্থনীতি হিচাপে সন্তুষ্ট থাকিবলগীয়া হৈছিল জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় বৃহত্তম দেশখনে 2019 চনত ব্ৰিটেইনক অতিক্ৰম কৰি প্ৰথমবাৰৰ বাবে ভাৰতে পঞ্চম বৃহত্তম অৰ্থনীতি ৰূপে স্বীকৃত হৈছিল যদিও 2020 চনত পুনৰ ষষ্ঠ স্থানলৈ অৱনমিত হ'বলগীয়া হয় দেশখন কৰোনা ভাইৰাছ মহামাৰীয়ে অৰ্থনীতিত সৃষ্টি কৰা ঋণাত্মক প্ৰভাৱৰ বাবে চলিত বৰ্ষটোত ভাৰতে ব্ৰিটেইনতকৈ পিছ পৰিবলগীয়া হৈছে লক্ষণীয়ভাৱে যে ভাৰতবৰ্ষত অৰ্থনৈতিক ক্ষেত্ৰত অধিক উন্নত হ'বলৈ হ'লে আভ্যন্তৰীণ উৎপাদন বৃদ্ধিৰ হাৰ ক্ষিপ্ৰতৰ হ'ব লাগিব কিন্তু বৃদ্ধিৰ হাৰ দেশখনত অতি মন্থৰ আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে কৃষি আইনৰ বিৰোধিতা কৰি এনডিএ ত্যাগ কৰিলে আৰএলপিয়ে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিওখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বিজেপিৰ সহযোগী ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টি আৰএলপিয়ে এনডিএৰ সৈতে সম্পৰ্ক ত্যাগ কৰিছে উল্লেখনীয় যে ৰাজস্থান বিধানসভাত তিনিগৰাকী বিধায়ক তথা আৰএলপি এনডিএৰ অন্যতম সহযোগী আছিল হনুমান বেনিয়াল নেতৃত্বাধীন আৰএলপি হৈছে এনডিএৰ পৰা কৃষি আইনৰ বিৰোধিতা কৰি আঁতৰি যোৱা দ্বিতীয়টো ৰাজনৈতিক দল ইয়াৰ পূৰ্বে শিৰোমণি আকালি দলে কৃষি আইনৰ প্ৰতিবাদ জনাই এনডিএ ত্যাগ কৰিছিল কালি শ্বাহজাহানপুৰত এক কৃষক সমাৱেশত অংশগ্ৰহণ কৰি বেনিয়ালে কেন্দ্ৰৰ কৃষি আইন কৃষক বিৰোধী বুলি অভিহিত কৰে ইফালে দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে আগন্তুক 29 ডিচেম্বৰত কেন্দ্ৰক আলোচনা অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে 31 ডিচেম্বৰত ঘোষণা কৰা হ'ব CBSEৰ পৰীক্ষাসূচী আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ গুৰুত্বপূৰ্ণ ঘোষণা 31 ডিচেম্বৰত ঘোষণা কৰা হ'ব CBSEৰ পৰীক্ষাসূচী টুইটাৰ যোগে এই ঘোষণা কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে দশম দ্বাদশ শ্ৰেণীৰ CBSEৰ পৰীক্ষাসূচী ঘোষণা কৰিব বৃহস্পতিবাৰে সন্ধিয়া 6 বজাত ঘোষণা কৰা হ'ব পৰীক্ষাৰ সূচী আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে 3 জানুৱাৰীত অসম জাতীয় পৰিষদত যোগদান কৰিব দুলু আহমেদে কংগ্ৰেছ অগপ বিজেপিক চোকা সমালোচনা অহা 3 জানুৱাৰীত অসম জাতীয় পৰিষদত যোগ দিব কংগ্ৰেছৰ প্ৰাক্তন যুৱ নেতা দুলু আহমেদে সংবাদমেল অনুষ্ঠিত কৰি এই কথা জনালে দুলু আহমেদে সংবাদমেলত কংগ্ৰেছ বিজেপিক চোকা ভাষাৰে সমালোচনা কৰে দুলু আহমেদে আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে 2020 চনত 1.38 কোটি টকা উপাৰ্জন কৰিলে জসপ্ৰীত বুমৰাহে চলিত বৰ্ষত BCCIৰ সৰ্বাধিক উপাৰ্জনকাৰী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে তাৰকা বেগী বলাৰ জসপ্ৰীত বুমৰাহ কোভিড-19ৰ প্ৰাদুৰ্ভাৱে বিশ্ব ক্ৰিকেটক ক্ষতিগ্ৰস্ত কৰা এই বছৰটোতে বেগী বলাৰগৰাকীয়ে BCCIৰ পৰা মেচ ফ্ৰী হিচাপে 1.38 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এই বছৰটোতে বুমৰাহে 4খন টেষ্ট 9খন এদিনীয়া আৰু 8খন T20 মেচ খেলে তাৰকা বেগী বলাৰগৰাকীয়ে প্ৰতিখন টেষ্টৰ পৰা 15 লাখ প্ৰতিখন এদিনীয়াৰ পৰা 6 লাখ আৰু প্ৰতিখন T20 মেচৰ পৰা 3 লাখ টকাকৈ মেচ ফ্ৰী লাভ কৰিছে ইফালে অধিনায়ক বিৰাট কোহলীয়ে বছৰটোত 3খন টেষ্ট 9খন এদিনীয়া আৰু 10খন T20 মেচৰ পৰা 1.29 কোটি টকা লাভ কৰিছে আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে অমিত শ্বাহে অপমান কৰিলে আন্দোলন কৰি নেতা হৈ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে গুৱাহাটীত বৃহৎ জনসভা সম্বোধন কৰি বিৰোধী দলৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত আন্দোলন কৰা সকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল এতিয়া এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অমিত শ্বাহৰ বক্তব্যৰ প্ৰত্যুত্তৰ লুৰিণজ্যোতি গগৈয়ে কয় যে অমিত শ্বাহে বীৰ শ্বহীদসকলক অপমান কৰিছে
দেশৰ স্বাধীনতা আন্দোলনকাৰী আৰু অসমীয়া জাতিক অপমান কৰিছে। আন্দোলনকাৰী নেতা হোৱা মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালকো অপমান কৰিছে। লুৰিণজ্যোতি গগৈয়ে লগতে কয় যে ৬ নং দফাৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় নাই, কিন্তু অসমলৈ আহি মিটিং কৰিবলৈ অমিত শ্বাহৰ অজস্ৰ সময়। মানে অসমীয়া জাতিৰ প্ৰতি যে দায়বদ্ধতা নাই আৰু কা আন্দোলন মহিমূৰ কৰিবলৈ যে সেয়া কেৱল প্ৰতিশ্ৰুতি আছিল, এয়া প্ৰমাণ হ'ল। কা বিৰোধী আন্দোলন আকৌ হ'ব বুলি ভাবি অসমৰ ৰাইজক ৰঙা চকু দেখুৱাব বিচাৰিছে অমিত শ্বাহে, কিন্তু অসমীয়াই ভয় নকৰে। এনেদৰেই মন্তব্য প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে। আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে ICCৰ দশকটোৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা। বিৰাট কোহলি অধিনায়ক হিচাপে নিৰ্বাচিত। ICCৰ দশকটোৰ শ্ৰেষ্ঠ টেষ্ট দল হিচাপে ঘোষণা কৰিছে। বিৰাট কোহলি অধিনায়ক, এলিষ্টাৰ কুক, ডেভিড ৱাৰ্নাৰ, কেন উইলিয়ামছন, ষ্টিভেন স্মিথ, কুমাৰ সাংগাকাৰা, বেন ষ্টকছ, ৰবিচন্দ্ৰন অশ্বিন, ডেল ষ্টেন, ষ্টুৱাৰ্ট ব্ৰড আৰু জিমি এণ্ডাৰছন।